हेलो एभ्रिवान কি খবৰ আশা কৰো ভালে আছে মই আজি আপোনালোকৰ আগলৈ গাহৰি মাংস ৰেচিপিটা লৈ আহিছো খুব ভাল লাগে এইদৰে খাই সেইকাৰণে ভাবিলো আপোনালোকৰ লগত ভিডিঅ শেয়াৰ কৰি দিও এইদৰে বহুতে বনাই খাব পাৰে সকলোৰে লগত মিলিব পাৰে আৰু মইনো কেনেকৈ খাও হেতুহে দেখাইছো বাকিটো চাই লওক আৰু যদি ভাল লাগে ভিডিঅটো চাই থাকিব অকনমান মই তেল নিদিয়াকৈ বনাম কাৰণে অকনমান নিমখ ছটিয়াই লৈছো কেৰাহীটোত নহলে মাংসখিনি লাগি যাব পাৰে নিমখ অকনমান গৰম হ'ল তাৰ পিছত মই মাংসখিনি দি দিম মাংসখিনি ধুনিয়াকৈ দি দিছো এতিয়া মাংসখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব লাগিব ভালদৰে লৰোৱা হৈ গল আৰু গেছৰ ফ্লেমটো লো টু মিডিয়ামৰ মাজত ৰাখিছো এতিয়া লৰাই কৰি মই 5 মিনিট মানৰ কাৰণে ঢাকি থৈ দিম এয়া 5 মিনিট হৈ গল তাৰ পিছত দিলো সোৱাদ অনুসৰি নিমখ আৰু নিমখটো সোৱাদ অনুসৰি দিয়াৰ পিছতে দি দিম এতিয়া মই পিয়াজ কাটি থোৱা মিডিয়াম সাইজৰ এটা পিয়াজ লৈছো আৰু মাংসৰ পৰিমাণ চাইছে আপোনালোকে বস্তু ব্যৱহাৰ কৰিব পিয়াজটো এনেকে এতিয়া মই ইয়াত দিম হালধিটো আপোনালোকে মাংসৰ পৰিমাণ চাই দিব নহলে মই ইয়াত বেছি দিবলৈ ক'লে বেছি হৈ যাব যে মাংসৰ পৰিমাণ চাই আপোনালোকে হালধিটো ব্যৱহাৰ কৰিব তাৰ পিছত দিম আধা চামুচ মানৰ সমান আদা নহৰু পেষ্ট আদা নহৰু মই পিছতো ব্যৱহাৰ কৰিম সেই কাৰণে এতিয়া একেবাৰে অকনমানহে কৰিম তাৰ পিছত ভালদৰে লৰাই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম 5 মিনিট হৈ গল মাংসৰ পৰা তেল ভালদৰে ওলাই আহিছে ইয়াত আকৌ মই 2 মিনিট মানৰ কাৰণে ঢাকি দিম ভালদৰে লৰাই 2 মিনিট হৈ গল তাৰ পিছত দিছো এটা আলু ডাঙৰকৈ কাটি লৈছো তাৰ পিছত বিলাহী এটা দিছো এটা এফাল দিছো আৰু এইখিনি ভালদৰে লৰাম তাৰ পিছত আদা নহৰু পেষ্টটো দিছো ডাঙৰ চামুচে এচামুচ হ'ব ভালদৰে লৰাই পেলাই আকৌ আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে ধুনীয়াকৈ ঢাকি ৰাখিম ইয়া দেখিলেনে বিলাহীখিনিও অকনমান গলিলে আৰু আদা নহৰু ধুনীয়াকৈ কেঁচা গোন্ধটো গল ভাল গোন্ধাইছে এতিয়া তাৰ পিছত অকনমান লৰাই দিছো মাংসখিনি আপোনালোকে দেখিলে খাও লাগিছে নে মোৰ কিন্তু বিৰাট লোভ লাগিছে তাৰ পিছত অকনমান সময় আদা নহৰু দিয়াৰ পিছত ঢাকি ৰাখি এতিয়া দিম মিট মছলা গৰম মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু অকনমান ৰেড চিলি আৰু গুটেখিনি মছলা একেবাৰে কমহে দিছো আধা চামুচো নহব একেবাৰে অকনমান দিছো কাৰণ গাহৰিত বেছি মছলা দিলে খাবলৈ বেয়া হয় একেবাৰে মছলা লাগে সেইকাৰণে কম মছলা ব্যৱহাৰ কৰিব মছলা দিয়া প্ৰায় হৈ গল তাৰ পিছত ভালদৰে লৰাব লাগিব ইয়া লৰালো আৰু গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিব নহলে মছলাখিনি জ্বলি যাব লৰাই এতিয়া ধুনীয়াকৈ আকৌ ঢাকি ৰাখি দিম তাৰ পিছত জলকীয়াও দি দিছো ওপৰতে জলকীয়া এনেকৈ দিয়ে ঢাকি দিলো অকনমান জলকীয়াখিনি অকনমান গলা পিছত তাৰ পিছত দিলো খৰিচা লগত বনাম কাৰণে খৰিচা ডাঙৰ চামুচে 3 চামুচ মান হ'ব তাৰ পিছত দিলো খৰিচা অকনমান পানী দি দিছো এতিয়া আকৌ অকনমান ভালদৰে লৰাই দিলো এতিয়া একেবাৰে লো ফ্লেমত ৰাখি পেলাই ধুনীয়াকৈ কেৰাহীটো পাতি থৈ দিম গেছৰ ওপৰতে এয়া ধুনীয়া গোন্ধাইছে 5 মিনিট হৈ গল 5 মিনিটৰ পিছত এয়া মাংসৰ পৰা তেল ভালদৰে ওলাইছে দেখিছেনে এক টুপু তেল ব্যৱহাৰ কৰা নাই কিন্তু বহুত টেষ্টি এইদৰে খাবলৈ দেই তাৰ পিছত ভালদৰে আকৌ অকনমান লৰাই দিছো এয়া দেখিলেনে তাৰ পিছত ঢাকিলো এতিয়া পানী দিছো পানীটো আপোনালোকে ইচ্ছামতে দিব পাৰে আৰু কিমানটো জোল খাব বিচাৰে মই আধা গিলাচ মানহে ব্যৱহাৰ কৰিছো আৰু ইয়াতকে পানী নিদিও দেখিলেনে পানী দি পেলাই অকনমান ভালদৰে লৰাই দিছো তাৰ পিছত মই ঢাকি ৰাখিম একেবাৰে গেছৰ ফ্লেমটো লো কৰি থব দেই অকনমান লৰাই পেলাই ঢাকি ৰাখিম পানীখিনি কিমানটো শুকাব বিচাৰে আপোনালোকৰ কথা মই 8 মিনিট মান প্ৰায় বনালো হেদৰে তাৰ পিছত দেখিলো বেছিকৈ অকনমান শুকাই গল আৰু অকনমান দিলো পানী দিয়াৰ পিছত আকৌ অকনমান লৰাই কৰি আকৌ ঢাকি থৈ দিম মাংস প্ৰায় ৰেডি হ'ব আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিম আৰু 5 মিনিট মানহে উতলাম বেছি সময় নতলাও এয়া দেখিলেনে 5 মিনিট হৈ গল মোৰ গাহৰি মাংস ৰেডি হৈ গল এইদৰে যদি কোনোবাই বনাই খোৱা নাই খাব পাৰে খুব টেষ্টি হয় খাবলৈ আৰু যদি মোৰ ভিডিঅটো ভাল লাগিলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅৰ সৈতে আপোনালোকে জড়িত হৈ থাকে আৰু প্লিজ সকলোৱে সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবই তেতিয়াহলে আজিলৈ আহিছো বাই বাই